খেৰা সম্পৰ্কত যিটো ক্ৰাইম ব্ৰাঞ্চত এতিয়া হেৰি চলি আছে তাতে গৌৰৱ গগৈৰ নাম ওলোৱা বুলি কৈছে পাছপৰ্ট জালি মুখ্যমন্ত্ৰী কি ক'ব নহয় যিসকলে চাই আছে তেওঁলোকেহে জানিব গতিকে পৱন খেৰাই কোনটো ভিত্তিত কৈছিলে আজি পৱন খেৰাই নিজৰ চৰ্চটো কি আৰু সেইটো ক্ষেত্ৰত কোনে তাক ক'ব দিছিলে বা কোনে তাক যোগান ধৰিছিলে এই কথাবিলাক পৱন খেৰাইতো ক'বই এতিয়া আপোনালোকে যদি কেতিয়াবা পুলিচে এৰেষ্ট কৰিছে আপোনালোকে জানে যে আপোনাক মানে সব কথাটোকে সুধিব পুলিচে জানিবলৈ চেষ্টা কৰিব যে প্ৰথম চিন্তা ক'ৰ পৰা আহিল আপোনাক সেইটো কৰিবলৈ কোনে ক'লে বুজি পালে নাই গতিকে এতিয়া পৱন খেৰাক চাৰ্জ যেহেতু কৰি আছে সোধপোছ যেহেতু কৰি আছে পৱন খেৰাই নিজে সেই মানে কিবাটো কি কয় চৰ্চবিলাক কোনে কোনে দিছিল কোনে কৈছিল এইবিলাক সমস্যাৰ কথা কৈ ফালে তেওঁক মানে তাৰ এটা সমাধান বা মানুহক বিভ্ৰান্তিয়ে কওক বা যিকোনো কাৰণতে কওক সেইটো ক'বলৈ এনেকুৱা কৰিবলৈ কোনে দিছিল এইটোতো তেওঁ ক'বই না আৰু সেইটো নকয় সব নিজে দগটো নিজে ল'ব লাগিব আৰু তাৰ কাৰণে শাস্তি পাব লাগিব গতিকে আছিলে কোনটো না সেইটোতো বিচাৰকসকলে কৰিব সব এইটোতো আমাৰ হাতত নাই